নমস্কাৰ। এই মুহূৰ্তত অসমবাসী দৰ্শকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। গাঁৱৰ প্ৰতিজন দুখীয়া লোকে লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধাসমূহ। ৰেচন কাৰ্ড, অৰুণোদয়, PM কিষাণৰ ধন নোপোৱা লোকৰ নাম লিখি আনিব এইবাৰ চৰকাৰে। হিতাধিকাৰী বিচাৰি গাঁৱে ভূঞে অভিযান চলাব এইবাৰ ৰাজ্য চৰকাৰে। ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিটো দুখীয়া পৰিয়ালৰ ওচৰলৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব এইবাৰ অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ সুবিধা। প্ৰতিগৰাকী বিধৱাৰ নাম সন্নিৱিষ্ট হ'ব লাগিব এইবাৰ অৰুণোদয় আঁচনিত। গাঁৱৰ প্ৰতিটো দুখীয়া পৰিয়ালে লাভ কৰিব লাগিব এইবাৰ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। প্ৰতিজন কৃষকক দিয়া হ'ব এইবাৰ PM কিষাণ সন্মান নিধিৰ ধন। গাঁৱলৈ গৈ অভিযান চলাব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনে। মন্ত্ৰী বিধায়কৰ লগতে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যাব এইবাৰ গাঁৱলৈ। ছেপ্টেম্বৰ মাহৰ 15টা দিন সমগ্ৰ চৰকাৰ থাকিব এইবাৰ গাঁৱত। চৰকাৰে দিয়াৰ পাছতো কিয় সুবিধা লাভ নকৰে ৰাইজে, সেয়াই নিৰীক্ষণ কৰিব এইবাৰ চৰকাৰখনে। গাঁৱৰ প্ৰতিজন দুখীয়া লোকে লাভ কৰিব এইবাৰ চৰকাৰী আঁচনিৰ সুবিধাসমূহ। ৰেচন কাৰ্ড, অৰুণোদয়, PM কিষাণৰ ধন নোপোৱা লোকৰ নাম লিখি আনিব এইবাৰ চৰকাৰে। লাখ লাখ পৰিয়ালে লাভ কৰিব এইবাৰ বিনামূলীয়াকৈ LED বাল্ব। বিদ্যুৎ গ্ৰাহকলৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনৰ। প্ৰায় 50 লাখ পৰিয়ালক 4টাকৈ LED বাল্ব দিয়াৰ ঘোষণা কৰিছে। ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হ'ব এই ডাঙৰ সিদ্ধান্ত। 100 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এইবাৰ বিদ্যুৎৰ সেৱাসমূহ। বিদ্যুৎৰ বিলৰ ক্ষেত্ৰত সকাহ দিয়াৰ বাবে এই সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। লাখ লাখ পৰিয়ালে লাভ কৰিব এইবাৰ বিনামূলীয়াকৈ LED বাল্ব। বিদ্যুৎৰ গ্ৰাহকলৈ বৃহৎ ঘোষণা কৰিলে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। 2 অক্টোবৰৰ পৰা দোকানত নাপাব 1 লিটাৰতকৈ কম বটলৰ পানী। 1 লিটাৰতকৈ তলৰ পানী বটল নিষিদ্ধ কৰাৰ সিদ্ধান্ত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ আকাৰৰ সিদ্ধান্ত। 2 অক্টোবৰৰ পৰা দোকানত নাপাব 1 লিটাৰতকৈ কম পৰিমাণৰ পানীৰ বটল। অহা বছৰ 2 অক্টোবৰত 1 লিটাৰৰ পানী বটলো বন্ধ কৰি দিব এইবাৰ চৰকাৰে। 1 লিটাৰতকৈ তলৰ পানী বটল নিষিদ্ধ কৰাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখন।